গাইজ আপোনালোকৰ মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম। তো গাইজ মই বৰ্তমান আছোঁ আহতগুৰি ঐতিহ্যমণ্ডিত মহৰ যুঁজৰ বিহু মণ্ডপত আচলতে ৰূপজ্যোতি হৈছে। তো গাইজ আজি মানে ইয়াত আহিব দীপলিনা দীপলিনা বা ইয়াতে অনুষ্ঠান কৰি আৰু দীপলিনা বাক লগ পাম বুলি বহুত আগৰে পৰা ইয়াত আছোঁ। আৰু এটা কথা দীপলিনা বাক লগ পাম বুলি অলপ কামো কৰি দিছোঁ। তো বহুত বেছি আশা কৰিছোঁ দীপলিনা বাক লগ পাম বুলি। তো এতিয়া বেছি আগবাগ পকি নাথাকোঁ, ডাইৰেক্ট দীপলিনা বাৰ ইণ্টাৰভিউ লওঁ। তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো দীপলিনা বাৰ লগত কথা পাতিম। তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আচ্ছা, এবার আমি একটা বেলেগ গীত গাম। কি গাম? পাৰিলে যোৱা। সেইটো আমি অলপ প্ৰেক্টিচ কৰা নাই, কিন্তু এটা লাইন আপোনাৰ কাৰণে গাম। এটা কথা গম পাইছে, দীপলিনা বাক লগ কৰিবৰ কাৰণে আমি বহুত আগৰ পৰা আহি ৰৈ আছোঁ আৰু দীপলিনা বাক লগ কৰি পাম বুলি এখন কমিটিক আহি পেলাই কামো কৰি দিছোঁ। কিন্তু এটা কথা বেয়া লাগিলে, পিছফালে চাওক সকলোবোৰ সোমাই গৈ আছে, কিন্তু আমাৰ দুইটাক আচলতে কেমেৰা হাতত লৈ থাকোঁতেও বাহিৰত ৰাখি দিলে। আৰু কি ক'বা, বেয়া লাগিলে। তথাপিও দীপলিনা বাক ভাল পাওঁ যেতিয়া দীপলিনা প্ৰগ্ৰেমটো এনজয় কৰিম। আপোনালোকৰ দেখামতো ভিডিঅ'টো আগলৈ চাই থাকক আৰু উপায়টো নাই। তো গাইজ দীপলিনা বাক লগ পালোঁ। দীপলিনা বাৰ সৈতে দাদাৰ গান গাই সঁচাকৈ খুব বেছি ভাল লাগিলে লগ পাই। দাদা কি ক'ব, আমাৰ আহতগুৰিবাসী ৰাইজে কি ক'ব? আহি বহুত ভাল লাগিলে ইয়াতে আহি। প্ৰথম অৱস্থাত অলপ আমি বহুত সোনকালে আহিলোঁ আহি, তেতিয়া মানে বহুত ঠাণ্ডা ইয়াত, কিন্তু ঠাণ্ডাটো কম। মানুহবিলাকৰ জোচটো বেছি নাই। ইমান ধুনীয়াকৈ আমাৰ লগত গাইছে, মই গাবলগীয়া হোৱাই নাই, আপুনি গাই দিছে। দাদা কিন্তু খুব ধুনীয়া গান গাইছে সঁচাকৈ। বহুত আকৌ লগ পাম কেতিয়াবা। আপোনাৰ প্ৰগ্ৰাম ক'ত চাব, আকৌ ক'ত চাব? নেক্সট আমাৰ পাঠশালাত আছে তোমাৰ। ঘণ্টাটো গুচিয়াই দবাই দিম। আৰু দাদা নৱবৰ্ষৰ শেহতীয়াকৈ শুভেচ্ছা থাকিলে আৰু আপোনাৰ আৰু অসমৰ ৰাইজলৈ থাকিল আৰু শুভেচ্ছা, ভাল হওক সকলোৰে। ভোগালী বিহুৰ শুভেচ্ছা আগতীয়াকৈ থাকিলে। আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা আৰু শেহতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিলে আৰু প্ৰগ্ৰেম চাই আকৌ লগ পাম বুলি আশা থাকিলে। ধন্যবাদ। তো গাইজ মই বৰ্তমান আহতগুৰিতে দীপলিনা বাৰ প্ৰগ্ৰেম চাই আছোঁ। কিন্তু প্ৰথমবাৰ মোৰ ছাবস্ক্ৰাইবাৰক লগ পাইছোঁ আৰু মোক দেখি মাতিছে। তোমাৰ নামটো কৈ দিয়া? অমল মেধি। আৰু মোৰ ছাবস্ক্ৰাইবাৰ চাগে বহুত ভাল লাগিলে। মুকেশ কোঁৱৰ এই দুজন মোৰ ছাবস্ক্ৰাইবাৰ হয়, চিনাকি হ'লে আৰু মাতিলে চাগে বহুত ভাল লাগে। ধন্যবাদ ভিডিঅ'বোৰ চোৱাৰ বাবে। ধন্যবাদ দেই, লগ পাম নাপাম। তো গাইজ সঁচাকৈ তেখেতলোকে মাত দিয়াৰ বাবে সঁচাকৈ বহুত বেছি ভাল লাগিলে। ধন্যবাদ দেই, মাত দিয়া দিছা সঁচাকৈ বহুত বেছি ভাল লাগিলে। ধন্যবাদ। বিহুৰ আগতীয়াকৈ বিহুৰ শুভেচ্ছা থাকিলে আপোনালোক থাকিল, বিহুৰ শুভেচ্ছা থাকিলে আৰু শেহতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা থাকিলে। তোমাৰো থাকিলে ভোগালী বিহুৰ শুভেচ্ছা আগতীয়াকৈ থাকিলে। ধন্যবাদ। তো গাইজ সঁচাকৈ দাদা বহুত বেছি ভাল গান গাইছে। দীপলিনা বাৰ লগত বহুত বেছি ভাল গান গাইছে, কিন্তু দীপলিনা বাক লগ নাপালোঁ। উপায়টো নাই, দাদাকে লগ পালোঁ, দাদাৰ লগত কথা পাতিলোঁ, বহুত বেছি ভাল লাগে। বাৰে দাদাৰ লগত ভিডিঅ' কৰি আছোঁ, বাৰে মোৰ মেমৰি ফুল হৈ যায়, ডিলেট কৰোঁ আকৌ ফুল হৈ যায়, ডিলেট কৰি দিওঁ আকৌ ফুল হৈ যায়। কিন্তু উপায় নাই, তথাপিও অকণমান সময় ৰৈ দাদা ইণ্টাৰভিউটো দিয়াৰ বাবে বহুত বেছি ধন্যবাদ। তো
তো দাদা চেল্ফি এটাত ব্যস্ত হৈ আছে তো উপায় এটা ডিষ্টাৰ্ব নকৰিব তো গাইজ ইয়াৰ পিছতো আৰু বহুত ভাল ভাল ছিংগাৰ আমাৰ ইয়াত আহিব আৰু সেই সকলোবোৰ ভিডিঅ' আপোনালোকক দেখাম তো মোৰ যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি বহুত বেছি আশা থাকিল ধন্যবাদ